যোৱাকালি আমি গুৱাহাটী চচলত 6 জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ যৌথ উদ্যোগত 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আপোনালোক সকলোৱে অৱগত। সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পিছত আমি আবেলি 3 বজাৰ পৰা গুৱাহাটী চিনাই ভৱনত 6 জনগোষ্ঠীৰ 10টাতকৈ অধিক সংগঠনভাৱে যৌথ সভা অনুষ্ঠিত হৈছিল। ইয়াৰ আগতো আমাৰ দুবাৰকৈ সভা অনুষ্ঠিত হৈ গৈছিল। সেই যোৱা আমাৰ যি সভা হৈছিল সেই সভা সিদ্ধান্ত আছিলে যোৱাকালি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। আৰু আমি অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ নামত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে যি চূড়ান্ত প্ৰতাৰণা কৰিছে সেই প্ৰতাৰণা আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। নিৰ্বাচনৰ সময়ত আমি সকলোৱে জানো যে 6 জনগোষ্ঠী জনজাতিকৰণ দিম বুলি আচলতে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে, প্ৰতিখন সভাই সমিতিয়ে তেনেকুৱা কথা প্ৰকাশ কৰে। কিন্তু শাসনৰ গাদীত অহাৰ পিছতে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়ক লৈ প্ৰতিখন চৰকাৰে আচলতে উল্টাসৰ মাধ্যমে দেখা পোৱা গৈছে দুৰ্ভাগ্যজনক বিষয়। আৰু এই 6 জনগোষ্ঠী বিভিন্ন সংগঠনৰ দীৰ্ঘদিনৰ পৰা প্ৰতি জনগোষ্ঠী সংগঠনৰ সুকীয়া হ'বলৈ আমি দীৰ্ঘদিনৰ পৰা আমি জনজাতিকৰণ দাবীত সংগ্ৰাম কৰি আহিছিলোঁ। আপোনালোক সকলোৱে অৱগত। ইয়াত উপস্থিত প্ৰতিটো সংগঠনে প্ৰতিটো সময়ত জনজাতিকৰণৰ বিষয়ক লৈ কাম কৰি আছে। আৰু আমি শেষতে চিন্তাধাৰে যে অসমত আমি কেইবাটাও সংগঠনৰ কথা বতৰা আলোচনাৰ মৰ্মে আমি যোৱাকালি যি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত যি চিলাই সভা অনুষ্ঠিত হৈছিল এই সভা যে আমি 10টাকৈ সংগঠনৰ যৌথ উদ্যোগত আমি 6 জনগোষ্ঠীয় যৌথ মঞ্চ নামে এখন মঞ্চ গঠন কৰা হৈছে। 6 জনগোষ্ঠীয় যৌথ মঞ্চৰ এখন সমিতি অসম নামে এখন সমিতি গঠন কৰা হৈছে। আৰু এই সমিতিখনে 6 জনগোষ্ঠী বৰ্তমান সময়ত যি জনজাতিকৰণৰ আন্দোলনখন খুব তীব্ৰ কৰিবৰ কাৰণে আমি ইয়াত উপস্থিত পক্ষ সংগঠনে আছিলে বিভিন্ন সময়ত আমি জোৰদাৰভাৱে সংগ্ৰাম কৰি থকা হৈছে। এই সংগ্ৰামখন অধিক গতিশীল দিবৰ বাবে আমি গণ সংগ্ৰামলৈ ৰূপান্তৰিত কৰিবৰ বাবে এটা ধাৰাবাহিক সংগ্ৰাম কৰিবৰ বাবে এই 6 জনগোষ্ঠী ৰাইজৰ অবিহনে আচলতে অসম চৰকাৰ হিলাই দিব পৰা প্ৰশ্ন কৰিবৰ কাৰণে আমি আচলতে দিল্লী দিছপুৰ প্ৰতিখন জিলাখনত ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি 6 জনগোষ্ঠী যৌথ মঞ্চ নামে মঞ্চ গঠন কৰা হৈছে। আৰু এই যৌথ মঞ্চৰ কালি আমি সিদ্ধান্ত অনুসৰি যে অহা 15 তাৰিখে আমি প্ৰথম কাৰ্যসূচী মঞ্চ গঠন কৰাৰ পিছত আমি 15 নৱেম্বৰ তাৰিখে আমি পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘণ্টা অসম বন্ধ আমি ঘোষণা কৰিছোঁ। আৰু এই অসম বন্ধ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে অসমৰ সকলো ৰাইজক স্বতঃস্ফূৰ্তভাৱে 6 জনগোষ্ঠী ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমি 14 তাৰিখ আৰু 17 তাৰিখে পূজাত্মকী সন্মিলনী চিলাপথাৰ আৰু নাজিৰা ধেমাজি এই লগত কাৰ্যসূচী আমি 6 জনগোষ্ঠী যৌথ মঞ্চে পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছোঁ। আৰু 30 নৱেম্বৰ তাৰিখে শীতকালীন অধিৱেশনত দিল্লীত আপোনাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। সেই কাৰ্যসূচী সম্পূৰ্ণ আমাৰ সমৰ্থন আৰু সহযোগিতা সম্পূৰ্ণ থাকিব। আৰু আমি প্ৰায় 28 তাৰিখৰ পৰা 29 তাৰিখ 30 তাৰিখ 3 দিনৰ ভিতৰত যে অসমৰ 6 জনগোষ্ঠী যিসকল জনপ্ৰতিনিধি আছে, সাংসদ হৈ আছে, মন্ত্ৰী হৈ আছে, তেখেতসকলক আমি ইস্তাহাৰ পত্ৰ প্ৰদান তেখেতসকলে আমাৰ দাবী হৈ তেখেতসকলে অধিৱেশনত এই 6 জনগোষ্ঠীৰ বিষয়টো উত্থাপন কৰিবৰ বাবে আমি তেখেতক হেঁচা প্ৰয়োগ কৰি আৰু ইয়াৰ পিছত তেওঁলোকে আমাৰ যি কথা উত্থাপন নকৰে তাৰ পৰৱৰ্তী দিনত আমি সাংসদ মন্ত্ৰী বিধায়ক সকলো ঘৰ আমি সন্মুখত কাৰ্যসূচী ৰূপায়ণ কৰি বাধ্য হ'ম। আৰু ইয়াৰ লগে লগে আমি ডিচেম্বৰ মাজভাগৰ পৰা আমি প্ৰতিখন জিলাখনত এই মঞ্চৰ দ্বাৰা অৱস্থান কৰি ধৰ্ণা আৰু দিছপুৰ চলো বা আমি সচিবালয় ঘেৰাও কাৰ্যসূচী কৰিবৰ কাৰণে আমি ধাৰাবাহিক যে আমি ডিচেম্বৰ মাজভাগৰ পৰা আমি 6 জনগোষ্ঠী যৌথ মঞ্চই আমি ধাৰাবাহিক সংগ্ৰাম কৰিবৰ